নমস্কাৰ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত বেছি ভাল। আশা কৰিছোঁ আপোনালোকেও ভালে আছে। মই আগতো কওঁ আৰু আজিও ক'ম, জীৱনটো আমাৰ দুদিনীয়া। আমি যিমান দিনে জীয়াই থাকোঁ, হাঁহি ফূৰ্তি আৰু ধেমালিৰে পাৰ কৰিব লাগে। আৰু হাঁহি ফূৰ্তি আৰু ধেমালিৰে পাৰ কৰিবলৈ এটা সুস্থ সবল শৰীৰৰ বহুত বেছি প্ৰয়োজন হয়। আৰু এটা সুস্থ সবল শৰীৰৰ কাৰণে নিজকে ফিট কৰি ৰখাটো বহুত বেছি দৰকাৰ, ইম্পৰ্টেণ্ট। মই মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত থাইৰয়ডক লৈ এটা ভিডিঅ' বনাইছিলোঁ। থাইৰয়ড হ'লে কি কি সমস্যা হ'ব পাৰে, কি কি লক্ষণ দেখা দিয়ে, তাকে লৈ এটা ভিডিঅ' বনাইছিলোঁ। আৰু সেই ভিডিঅ'টোত এজন ছাবস্ক্ৰাইবাৰে মোক সুধিছিল যে থাইৰয়ড হ'লে কি কি খাব লাগে, কি কি খাব নালাগে। মোৰ যেতিয়া থাইৰয়ডৰ প্ৰব্লেম হৈছিলে, তেতিয়া মই ডাক্তৰৰ তাত গৈছিলোঁ। ডাক্তৰে মেডিচিন দিছিলে। ডাক্তৰে যেনেকৈ যি নিয়মেৰে খাব দিছিলে তেনেকৈ খাইছিলোঁ আৰু সোনকালে ঠিকো হৈ গৈছিলোঁ। এইখিনিতে মই এইটোৱে ক'ম যে আমি যিমানে মেডিচিন, যিমানে যি নাখাওঁ কিয়, নিজৰ ওজন যেতিয়ালৈ আমি নকমাওঁ, নিজৰ বাঢ়ি থকা ওজন যেতিয়ালৈ আমি নকমাওঁ, তেতিয়ালৈ আমাক নানা ধৰণৰ বেমাৰে আমাক আগুৰি আগুৰি ধৰিব। যেতিয়া আমি নিজৰ ওজন কম কৰিম, নিজৰ ৱেইট কম কৰিম, তেতিয়া আপুনি দেখিব আপোনাৰ কোনো ধৰণৰ বেমাৰে আপোনাক চুব নোৱাৰে। যেতিয়া আপুনি নিজৰ ওজন কমাব, আপুনি নিজেই গম পাব আপোনাৰ বহুত কম বেমাৰ হ'ব। মই কোনো ডাক্তৰ নহয়, কোনো নাৰ্ছ নহয়। নিজৰ লাইফত যিখিনি পাইছোঁ, যিখিনি শিকিছোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সকলো মানুহৰে আচলতে বহুত বেছি টেনশ্যন থাকে, প্ৰব্লেম থাকে। কিছুমানে কয় আমি ৱেইট লছ কৰিব বিচাৰোঁ, ওজন কমাব বিচাৰোঁ, কিন্তু আমাৰ সময় নহয়গৈ। আমাৰ পৰিয়াল বহুত ডাঙৰ, ল'ৰা ছোৱালীকেইটাক চাব লাগে, হেন তেন বহুত সমস্যা দেখায়। আমি সময় নাপাওঁ এইবোৰ কৰিবলৈ। মোৰ দুটা ল'ৰা ছোৱালী দুটাক চাওঁ, ঘৰৰ কামখিনি কৰোঁ। তাৰ মাজতেই সময় উলিয়াই মই নিজৰ এই ফৰ্মুলাকেইটা ফ'ল' কৰোঁ আৰু আজি মই 30 কেজি ওজন কম কৰিছোঁ নিজৰ। মই পাৰিছোঁ যেতিয়া, দুটা ল'ৰা ছোৱালী চম্ভালিছোঁ, ঘৰ চম্ভালিছোঁ, মই পাৰিছোঁ যেতিয়া আপোনালোকে কিয় নোৱাৰিব? আপোনালোকেও পাৰিব। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, তেওঁলোকক কওঁ, মোৰ ফৰ্মুলাকেইটাৰ ভিতৰত মই যিকেইটা ফৰ্মুলা ফ'ল' কৰি নিজৰ ৱেইট কম কৰিছোঁ, ওজন কম কৰিছোঁ, সেই ফৰ্মুলাকেইটাৰ ভিতৰত মই বহুত বেছি পানী খাওঁ। ৰাতিপুৱা শুই উঠি খালী পেটত মই আধা লিটাৰ গৰম পানী খাওঁ, নেমু চেপি। তাৰপিছত দিনটোত কমেও 2 পৰা 3 লিটাৰ পানী খাওঁ। আৰু ৰাতিপুৱা নহ'লে ভাটিবেলা সময় মই আধা ঘণ্টা হ'লেও খোজকাঢ়োঁ নাইবা জঁপিয়াওঁ। মই আগতেও কৈছোঁ, মই এক্সাৰচাইজৰ নাম নাজানো, কিন্তু মই জঁপিয়াওঁ বহুত বেছি। জঁপিয়ালেও বহুত বেছি কাম দিয়ে। বেলেগ এক্সাৰচাইজ নকৰিলেও কথা নাই, খালি জঁপিয়ালেও বহুত বেছি কাম দিব। তাৰপিছতে মই যিয়ে খাওঁ, ভাত, মাছ, মাংস, ৰুটি চোবাই খাওঁ। নিয়মমতে 32 বাৰ চোবাই খাব লাগে, কিন্তু মই এতিয়ালৈকে 20ৰ পৰা 25 বাৰলৈহে চোবাই খাব পাৰিছোঁ। আৰু 20ৰ পৰা 25 বাৰ চোবাই খাওঁতেই মই 30 কেজি ওজন কম কৰিছোঁ। গতিকে আপোনালোকেও পাৰিব। ইমান ধুনীয়া এটা সহজ পদ্ধতি, ঘৰতে থাকিয়ে নিজৰ ওজন কম কৰিব পাৰিব। না জিম যাব লাগে, না ডাইটিং কৰিব লাগে। যেতিয়া আপোনালোকে খোৱা বোৱা কৰে, লগতে কেতিয়াও পানী নাখাব। খোৱা বোৱা কৰা আধা ঘণ্টা পিছত পানী খাব আৰু দিনটোত 2 পৰা 3 লিটাৰ পানী খাব আৰু দিনটোত অকণমান সময় হ'লেও এক্সাৰচাইজ কৰিব লাগে। বাছ, চিম্পল এই ফৰ্মুলাকেইটা ফ'ল' কৰিয়ে মই 30 কেজি ওজন কম কৰিছোঁ। তো আপোনালোকেও পাৰিব। লাহে লাহে চেষ্টা কৰক। আজি যদি 5 বাৰ চোবাই খোৱাৰ চেষ্টা কৰিছে, কাইলৈ 10 বাৰ চেষ্টা কৰক, তাৰপিছত 15 বাৰ চেষ্টা কৰক। এনেকৈ লাহে লাহে চেষ্টা কৰক। আজি মই আপোনালোকক এটা কাহিনী ক'ম। এই কাহিনীটো হৈছে আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেতিয়া আমাৰ পৃথিৱীত জন্মগ্ৰহণ কৰিছিলে, সেই তেতিয়াৰে কাহিনী। এজন মানুহ আছিলে আৰু সেই মানুহজনৰ এজন দেউতাক আছিলে। আৰু তেওঁ নিজৰ দেউতাকক বহুত বেছি ভাল পাইছিলে, বহুত বেছি মৰম কৰিছিলে। কিন্তু এদিন হঠাৎ তেখেতৰ দেউতাক ঢুকালে আৰু তেওঁ বহুত বেছি দুখ পাইছিল মনত। যি কি নহওক, মানুহ ঢুকালে আমাৰ সমাজত এটা নিয়ম আছে, শ্ৰাদ্ধ, সকাম এইবোৰ কৰা। সেই মানুহজনে, যিজনৰ দেউতাক ঢুকাইছিলে, সেই মানুহজনে গুৰু শংকৰদেৱৰ ওচৰলৈ গ'ল। গুৰু শংকৰদেৱৰ ওচৰত যাই তেখেতে ক'লে যে, প্ৰভু, মই শুনা মতে আপুনিয়ে স্বয়ং ভগৱান। মই বিচাৰোঁ মোৰ দেউতাৰ সকাম, মোৰ দেউতাৰ শ্ৰাদ্ধটো আপুনিয়ে কৰক। মই মানুহৰ মুখত শুনিছোঁ, আপুনি যদি মোৰ দেউতাৰ শ্ৰাদ্ধখন পাতে, মোৰ দেউতা স্বৰ্গত স্থান পাব। গতিকে কৃপা কৰি মোৰ দেউতাৰ শ্ৰাদ্ধখন আপুনিয়ে কৰি দিয়ক। তেতিয়া গুৰু শংকৰদেৱে ভাবিলে, এই মানুহজনক মই মুখেৰে কৈ বুজালে তেখেতে নুবুজিব। মই তেখেতক এটা বেলেগ পদ্ধতিৰে বুজাব লাগিব, তেতিয়াহে হয়তো তেখেতে বুজিব।
ঠিক তেতিয়াই গুৰু শংকৰদেৱে সেই মানুহজনক দুটা টেকেলি কিনি আনিব ক'লে আৰু সেই টেকেলি দুটাত এটা টেকেলিত শিলগুটি ভৰাই আনিব দিলে আৰু আন এটা টেকেলিত ঘিউ ভৰাই আনিব দিলে। আৰু তেতিয়া সেই মানুহজনে স্বয়ং ভগৱানে মোৰ দেউতাৰ শ্ৰাদ্ধ কৰিব বহুত বেছি আনন্দ পাইছিল আৰু তেওঁ বজাৰলৈ গৈ দুটা টেকেলি কিনি আনিলে আৰু সেই টেকেলি দুটাত এটা টেকেলিত শিলগুটি ভৰাই আনিলে আৰু আনটো টেকেলিত ঘিউ ভৰাই আনিলে। তাৰপিছত গুৰু শংকৰদেৱে সেই মানুহজনক লৈ এটা পুখুৰী পাৰত গ'ল আৰু গুৰু শংকৰদেৱে সেই মানুহজনক ক'লে যে তুমি এই টেকেলি দুটা লোৱা আৰু পুখুৰীত নামি যোৱা আৰু পানীত টেকেলি দুটা ৰাখি দিয়া। আৰু তেতিয়া সেই মানুহজনে পুখুৰীত নামি গ'ল আৰু পানীত টেকেলি দুটা ৰাখি দিলে। গুৰু শংকৰদেৱে তেতিয়া এডাল বাৰী সেই মানুহজনক দিলে আৰু ক'লে যে তুমি টেকেলি দুটা এটা এটাকৈ ভাঙা। আৰু তেতিয়া সেই মানুহজনে টেকেলি দুটা এটা এটাকৈ ভাঙিলে আৰু তেতিয়া কি হ'ল, সেই শিলগুটি থকা টেকেলিটো ভাঙি শিলগুটিখিনি তললৈ পৰি গ'ল আৰু যিটো টেকেলিত ঘিউ আছিলে সেই ঘিউ থকা টেকেলিটোৰ যিখিনি ঘিউ আছিলে সেই ঘিউখিনি ওপৰলৈ উঠি আহিল। তাৰপিছত তেতিয়া গুৰু শংকৰদেৱে সেই মানুহজনক ক'লে, যদি তোমাৰ দেউতাই শিলগুটিখিনিৰ দৰে গধুৰ আৰু ভাল কৰ্ম কৰিলহেঁতেন তেখেতে নিশ্চয় স্বৰ্গত গ'লহেঁতেন। শিলগুটিখিনিৰ দৰে তলত যাব লগা নহ'লহেঁতেন, পাতালত যাব লগা নহ'লহেঁতেন। আৰু যদি তেখেতে ঘিউৰ দৰে পাতল আৰু ভাল কাম কৰিলহেঁতেন তেখেতক স্বৰ্গত যাবলৈ কোনো ৰাখিব নোৱাৰিলহেঁতেন। গুৰু শংকৰদেৱে সেই মানুহজনক এইটোৱে বুজাব বিচাৰিছিল যে যদি আমি ভাল কাম কৰোঁ ভাল ফল পাম আৰু যদি বেয়া কাম কৰোঁ বেয়া ফল পাম। গতিকে আমি যিমান পাৰোঁ ভাল কাম কৰিব লাগে, নিশ্চয় ভাল ফল পাম। আমাৰ ভিতৰতে কিছুমান এনেকুৱা মানুহ আছে, ৱেইট লছ কৰিব মন আছে তেওঁলোকে এইটো ভাবে যদি কিবা এটা যাদু হৈ গ'লহেঁতেন, যদি আমি এদিনতে ক্ষীণাই যাব পাৰিলোহেঁতেন, কিবা এটা যদি চমৎকাৰ হৈ গ'লহেঁতেন, কিন্তু তেনেকুৱা একো নহয়। আমি কিবা এটা পাবলৈ হ'লে অকণমান কষ্ট কৰিব লাগিব, কৰ্ম কৰিব লাগিব। মই যে এই কাহিনীটো ক'লোঁ, কৰ্ম কৰিলেহে ফল পায়, ঠিক তেনেকৈ কিবা এটা পাবলৈ হ'লে আমি অকণমান কষ্ট কৰিব লাগিব, তেতিয়াহে আমি ভাল ফল পাম। গতিকে আপোনালোকে কোনো যাদু আৰু চমৎকাৰলৈ ৰৈ থাকিব নালাগে, কৰ্ম কৰক, নিশ্চয় ভাল ফল পাব। মই বেলেগৰ কথা নকওঁ, মই নিজৰ কথাই ক'ম। মোৰ দুটা ল'ৰা ছোৱালী, ডাঙৰ ল'ৰাটো 9 বছৰ, সৰু ছোৱালীজনী 3 বছৰ। মই এতিয়াও তাইক কোলাত লৈ আছোঁ, কোলাত লৈ লৈ ভিডিঅ'টো বনাইছোঁ। তাই অলপ গাটো বেয়া, সেইকাৰণে মই তাইক লৈ আছোঁ, তাইক কোলাত লৈ ভিডিঅ'টো বনাইছোঁ। মানুহৰ কিবা এটা কাম কৰিবলৈ আগ্ৰহ লাগে, ইচ্ছা লাগে, তেতিয়াহ'লে আপুনি যিকোনো কাম কৰিব পাৰিব, ছাকচেছ হ'বই আপুনি। মই কি কৰোঁ, এক্সাৰচাইজ কৰিব টাইম নহয়, ৰাতি ভালকৈ টোপনিও নাপাওঁ, তথাপিও মই ৰাতিপুৱা সোনকালে উঠোঁ। মই যেতিয়া ৰাতিপুৱা সাৰ পাওঁ তাইও সাৰ পায়, তো তাইৰ লগত মই খেলি খেলি অকণমান জঁপিয়াওঁ। মই যেতিয়া জঁপিয়াওঁ তাইও জঁপিয়ায়। তো সেনেকৈয়ে মানে মই এক্সাৰচাইজ অলপ কৰোঁ। যদি আগ্ৰহ থাকে, ইচ্ছা থাকে, আপোনালোকেও তেনেকৈ কৰিব পাৰে। আৰু তাৰপিছত ভাত পানী বনোৱা, ঘৰৰ কাম, ল'ৰাটোক স্কুল পঠিওৱা, ল'ৰাটোক স্কুল পঠিয়াই মেলি মই ব্ৰেকফাষ্ট কৰোঁ। তাৰপিছত এনেকেই দিনটোত মই মাজে মাজে পানী খাওঁ 2 পৰা 3 লিটাৰ। তাৰপিছত দুপৰীয়া ভাত সাজ খোৱা, এনেকৈ চোবাই চোবাই খোৱা। মানে মই কামৰ মাজতো নিজৰ যিটো ৱেইট লছ জাৰ্ণি সেইটো কৰি গৈ আছোঁ আৰু আগলৈও মই কৰি গৈ থাকিম। যিসকলে ভাবে মোৰ ঘৰৰ পৰিয়াল বহুত, মোৰ ল'ৰা ছোৱালীকেইটা চাব লাগে, মই নোৱাৰিম এনেকৈ কৰিবলৈ, তেনেকৈ নহয়। যদি আপোনালোকৰ ইচ্ছা আছে, আগ্ৰহ আছে, নিশ্চয় পাৰিব। যদি কিবা ভুল হৈছে ভিডিঅ'টো দেখাওঁতে বা কথা কওঁতে, প্লিজ ক্ষমা কৰি দিব। কমেণ্ট কৰি জনাব, আঙুলিয়াই দিব কোনখিনিত ভুল হৈছে, কোনখিনিত নাই। আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ। তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ছোৱালীজনী শুই আছে, এই সাৰ পাওঁ হৈছে আৰু। আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। ধন্যবাদ।